একদম ঘৰৰ পৰা যে ৰাতিপুৱা আহিছিলোঁ মাত্ৰ খাই আছোঁ সমজা নাখায় নেকি কিবা চাইকেল বাইকেল জমা দি কেনে আহি গ'লোঁ এতিয়া ৰুমত আৰু কিবা কিবি আছে খাবলৈ অ' ভাই কি আছে চব ৱেলকাম বেক টু মাই ইউটিউব চেনেল চাইকেলিং বয় ৰিকি বৰ্ডিং তো বৰ্তমান মই আছোঁ ডেকাৰগাঁও আমাৰ তেজপুৰ ৰেল ষ্টেচনৰ ওচৰত এতিয়া বাজিল 5:30 তো আমাৰ ট্ৰেইন আছে 5:45 তো আমি এতিয়া গৈ আছোঁ গুৱাহাটী চাইকেল লৈ মানে টুৰ অফ ডিমা হাছাও যোনটো আছিলে 20 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব না তো আজি হৈছে 19 তাৰিখ তো আমি গুৱাহাটী পাই যাম আমি কেইটা বজাত পাম 11টা বজাত গুৱাহাটী পাই যাম তো ট্ৰেইন দি আৰু গ'লে মানে ভাল মা চাইকেলৰ সুৰক্ষা থাকে আৰু বাছ দি গ'লে কি হয় চাইকেলৰ অলপ প্ৰব্লেম হয় মানে ভাঙা ৰিস্কটো থাকে আৰু কেচ পৰে তো সেইকাৰণে ভাবিছোঁ আমি ট্ৰেইন দি যাওঁ তো চাওঁ কি হয় চাইকেলটো উঠাই দিলোঁ আৰু এনেকৈ গৈ থাকিম যদি কোনোবাই কিবা কয় আৰু মিলাবতো লাগিব কিবা এটা আৰু আপোনালোকক দেখা মোৰ লগত লাগি থাকক 4 দিন আপোনালোকক দেখাম ডিমা হাছাও টুৰ গাইজ ধামাকা হোৱা একদম মজা আহিব সঁচাকৈ কৈছোঁ আৰু ট্ৰেইনৰ ইঞ্জিনটো যি চাউণ্ড নাই গাইজ ওচৰত থাকিবই নোৱাৰোঁ আৰু এইফালে পৰা আহিছে সুমেশ দা আৰু মই আৰু গহপুৰা পাৰ্টিটো ৰাতিয়ে গুচি গ'ল কালি মানে আজি ৰাতি বোলে চৰি কালি ৰাতি আজি ৰাতিপুৱা গৈ গুৱাহাটী পাই যাব তো আই হোপ আপোনালোকে 4 দিন মোৰ লগত লাগি থাকক আৰু মোৰ ভিডিঅ'টো এনজয় কৰক গাইজ তো লেটছ গো আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ চাবলৈ এইফালে আমাৰ দুটা চাইকেল আমাৰ বিকলাংগ যোনবোৰ চিট থাকে না তো ছাইডত মানে চিট নাথাকে তাহাঁতৰ এইফালে চিধা আৰু মোৰা পূৰা লাগেজ আৰু চাব পাৰে চাইকেল আৰু এইফালে কোন আছে আমাৰ ছিনিয়ৰ মানুহ ছাৰ অলপ হাই কৈ দিয়ক হেল্ল' গুড মৰ্ণিং গাইজ তো ছিনিয়ৰ মানুহক চাই গ'লে ছিনিয়ৰ মানুহৰ লগত গ'লে মানে অলপ বহুত ফাইদা আছে আপোনাক বচাই আনিব প্লাছ লৈ আহিব বিপদত নেপেলাই আৰু চাব পাৰে চাইকেল তো এতিয়া ট্ৰেইনটো ষ্টাৰ্ট হৈ গ'ল এতিয়া খুলিব নোৱাৰোঁ আৰু বাথৰুম পূৰা অ'কে আৰু লাহে লাহে গৈ আছে তো অলপ পিছত গৈ আছোঁ ৰাঙাপাৰাকৈ কিবা খাম আৰু তাৰপিছত দেখাই আছোঁ গাইছ লুক তো লেটছ গো গাইছ फाइनली आ पहुँच चुका है रंगापारा और এটা বস্তু না আমাৰ ইঞ্জিনে গায়ব তো এতিয়া মানে এইটো লাষ্ট চিন হৈ গ'ল মানে এইটো লাষ্ট পূৰণ আৰু আমাৰ ইঞ্জিনটো আছে এইটো চাব পাৰে এইফালে ঘূৰালে তো বেকগ্ৰাউণ্ড দেখাইছোঁ গাইছ ৰংগাপাৰাৰ নাজাৰা আৰু মানে ইয়াত লাষ্টৰ ডাব্বাটোত মানে এটাই প্ৰব্লেম খাব নোৱাৰি ইয়াত খোৱা বস্তু একো নাহে ইয়াত নাজানো কিয় ভোকটো অলপ অলপ লাগিছে ক'ৰবাৰ পৰা খাব লাগিব এজন গৈ কেনে তো লেটছ গো বাহিৰত গৈ মানে বেকগ্ৰাউণ্ড দেখাইছোঁ আপোনালোকক আৰু চাই থাকক ভিডিঅ'টো কেনেকৈ হয় চাই কমেণ্ট কৰিব পাৰিব মোক লাগে অলপ ছাপোৰ্ট লাগে আপোনাৰ পৰা বহুত হৈ গ'ল ন টেংকি মানে বহুত গ'লোঁ এতিয়া পূৰা ধামাকা ৰাইড আহিব আৰু বাইক কিনিছোঁ বুলি কথা নাই চাইকেলো ৰাইড হ'ব আৰু বেকগ্ৰাউণ্ড দেখাইছোঁ ইঞ্জিন কি হৈ গ'ল গায়ব ইমানটো সৰু ইঞ্জিন কিন্তু ভাইচাপ ট্ৰেইনটোৰ ডাব্বা কিমানবোৰ টাইনি আনে চাওকচোন অৱস্থা তো ইয়াতে ৰখি আছে সুমেশ দা আৰু ইয়াতে পাই গ'ল গহপুৰা পাৰ্টি পাই গ'ল ৰুম লৈ ল'লে ন' টেনশ্যন তো আমি এতিয়া এইটো গৈ সেইফালে লগাব আৰু এইটো পিছফালে পৰিব তো সেইকাৰণে তো চাই থাকক গাইছ ব্লগ কেনে লাগে অলপ কমেণ্ট কৰিব গাইছ চাইকেল মালগাড়ী এইফালে মাল তো ইয়াক ট্ৰেইন কিয় মালগাড়ী বুলি ঘোষিত কৰি দিলেই হ'ল এইবিলাক চাব পাৰে চব্জি গাইছ লাও আছে চব্জি আছে সুমেশ দা কিবা লৈ লওক কিবা এটা লৈ লওক ৰাতি বনাই খাম কি ক'ম এই লাও আছে পানী লাও সুমেশ দাক চাওক খাবলৈ মন নাই না কেনেকৈ চাই আছে ধান্দা খাব মন নাই তো চাব পাৰে এইফালে ফুলকবি গাইছ এইফালে আছে পালেং অ' ভাইছা এইফালে বহুত বঢ়ি এইফালে ৰঙালাও এইফালে কি কয় এইটো ভাই গাইছ কমেণ্ট কৰিব এইটো কি কয় মই ইমান চব্জিৰ বিষয়ে নাজানো তো লেটছ গো গাইছ এইফালে কাপোৰ আছে তো চাগে ৰাতি হ'ব আহোঁতে এইফালে গামোচা আছে আৰু এইফালে আছে চব্জি তো ট্ৰেইন বাগেৰা চব্জি বাগেৰা চাইকেল বাগেৰা চব একেই গাইছ কি ক'বলৈ একো নাই কাৰণ তাহাঁতে বিজনেছ কৰি আছে আমিও কিবা কৰিবৰ কাৰণে গৈ আছোঁ মানে খেলিব গৈ আছোঁ তাহাঁতে বিজনেছ কৰি আছে তো একেই কথা একো ডাঙৰ নহয় তো লেটছ গো ডাইৰেক্ট লগ পাই আছোঁ গাইছ গুৱাহাটী লেটছ গো চল কেইটা বাজিল 9:30 তো আমি আছোঁ এতিয়া বৰ্তমান ৰঙিয়া জংচন আৰু ভিতৰত গৈ দেখাওঁ গাইছ আৰু বাহিৰত গৈ দেখাওঁ মাহল কুছ আলগ টোপনি লাগি গৈছিল আৰু ভোকো লাগি আছে তো সুমেশ দা গৈছে কিবা আনিবলৈ আৰু মই আছোঁ বৰ্তমান চাব লাগিব না চাইকেল বাগাৰ আৰু কেমেৰা বাগাৰো আছে বেগত
তো লেটছ গো বাহিৰত ওলাই আছোঁ অলপ আৰু দেখাই আছোঁ নাজাৰা লেটছ গো ফাইনালি লুক অফ গুৱাহাটী কামাখ্যা ষ্টেচন ঘৰ চব পৰা হেলমেট আৰু জাৰ্চি জেকেটটো খুলি ল'লোঁ গৰম লাগি আছিলে অলপ তো বেকগ্ৰাউণ্ড দেখাই আছোঁ গাইছ কামাখ্যা জংচনৰ নাজাৰা আৰু এইফালে পৰা এটা ট্ৰেইন গৈ আছে ভাই ডিব্ৰুগড় কামাখ্যা চাব পৰা গৈছে তো এতিয়া আমি যাওঁ চাইকেল লওঁ আৰু লেটছ গো ফাইনেলি গুৱাহাটী আৰু এতিয়া খাব আহিছোঁ আমি পৰঠা দোকানৰ নাম নাজানো নাম আছে পিছত চাই ল'ম এতিয়া আছে খাবলৈ আৰু সুমেশ বাই পূৰা আৰু এইফালে আছে চাইকেল আৰু এতিয়া পেট পূজা কৰি লওঁ তাৰপিছত যাম ৰুম ল'ম এটা আৰু চাইকেল স্প'ৰ খাবলৈ যাম আৰু চাইকেলবোৰ জমা দিম তো ভিতৰত যাওঁ আৰু দেখাওঁ নাজাৰা ঘৰৰ পৰা যে ৰাতিপুৱা আহিছিলোঁ মাত্ৰ খাই আছোঁ সুমেশ দা নাখায় নেকি কিবা বৰত ৰাখিছে নেকি কিবা নিৰামিষ আছে নেকি মালটো শুকাই গ'ল চাওক চেহেৰা চাই চাওক শুকাই গ'ল কিন্তু বহুত কষ্ট কৰে আজিকালি তো আমি এতিয়া আছোঁ পৰঠা ঝাল চব্জি আৰু চব কেমেৰাটো ওলাবই নোৱাৰোঁ গাইছ বেগৰ ভিতৰত যি সোমাইছোঁ কেমেৰা তো খাই লওঁ আৰু লেটছ গো দেখাই আছোঁ পিছত ফাইনেলি আহি পাই গ'লোঁ ধনচিৰি ৰিজৰ্ট লজ ধনচিৰি লজ মানে ইয়াত লগৰবোৰ আছে তো ময়ো ইয়াত আছোঁ মই বেলেগকৈ ল'ব লাগিব চাগে ইয়াত মানুহ বহুত না তো ফ্ৰেছ বাগৰা হৈ গ'লোঁ এতিয়া বাহিৰত অলপ ওলাই আহিলোঁ আৰু নাজাৰা দেখাম পাইছোঁ ওপৰৰ পৰা একদম অপি আৰু ৰুমৰ ভিতৰত গৈ চাব চব লগৰ একদম তো লেটছ গো ৰুমত যাওঁ এতিয়া অলপ বহি দৈ কিবা খাই তাৰপিছত ওলাই আছোঁ গাইছ মল দেখিয়ে গাইছ ইধাৰ দেখিয়ে ओ भाई चला गया नहीं कि भाई भाई का हालत देखे भाई रात को पूरा ट्रेवलिंग करके आया ना तो সেইটো কাৰণে পুৰা টোপনি গৈছে ভাই ডিষ্টাৰ্ব নকৰোঁ এইফালে চাওক ন অৱস্থা চাওক সিহঁতৰ অ' ভাই তই ক'ত গ'লে বাথৰুম তো বাথৰুম আৰু এইফালে চাব পাৰে গাইছ এইটো মোৰ ৰুম গাইছ নিউ ৰুম লৈ ল'লোঁ 550ত ৰুম এটা ময়ো লৈ ল'লোঁ মানে তাত 6জন হৈ আছিল না 6জন তো 3টা বেডত 6জন ঠিক আছে তে মই বেছি হৈ গ'লোঁ মানে 7জন তো 7জনৰ কাৰণেতো অলপ প্ৰব্লেম হয় না মই এজনৰ গ'লে 7জন তো মই এটা নিজেই লৈ ল'লোঁ 500 বাই 550 দিব লাগিব তো একো প্ৰব্লেম নাই তাত কোনো কেছ নাই লগৰ এটা আহিব না তো 250 ক্লাছ কৰি ল'ম তো চলো বাই এতিয়া হৈ গ'ল সন্ধিয়া তো আমি আহি গ'লোঁ স্প'ক হাব চাইকেল জমা কৰিবলৈ কালি ইভেণ্টৰ কাৰণে তো আজি চাইকেল জমা কৰিব লাগিব আজি এতিয়া 5:30 বাজিছে তো এতিয়া জমা কৰিব লাগিব আৰু বেকগ্ৰাউণ্ড দেখাই আছোঁ গাইছ কেনেকুৱা ফাৰ্ষ্ট টাইম মই আহিছোঁ আৰু সিহঁতেতো আহি থাকে তো লেটছ গো চাইকেলবোৰ জমা দিওঁ তাৰপিছত আকৌ ৰুমত যাওঁ কিবা খাম মানে মই কি কয় ইভিনিং কিবা খাম তাৰপিছত দেখাই আছোঁ গাইছ তো বলক ভিতৰলৈ যাওঁ আৰু দেখাই আছোঁ লেটছ গো ভাই কোনটো ভাল লাগিছে তোমাৰ এইটো সুমেশদা লৈছে না এইটোৱে সুমেশদা লৈছে তো গাইছ ভয়ংকৰ চাইকেল চাব পাৰে গাইছ এইবোৰ গাইছ ভয়ংকৰ চাইকেল ইয়াত আছে আপোনালোকে যদি কাৰোবাৰ লাগে তো স্প'ক হাবত আহিব পাৰে অ' ভাই কোনটো ভাল লাগিছে তোমাৰ আজি কিনি দিম ব'ল কিমান কোনটো ভাল লাগিছে ক কিমান প্ৰাইচ কিমান গাইছ চাব পাৰে চাইকেল চাব পাৰে তো এতিয়া বাহিৰত যাওঁ আৰু ফৰ্ম ফিল আপবোৰ অলপ ফিল আপ কৰোঁ তাৰপিছত দেখাই আছোঁ গাইছ আৰু ভাইয়াৰটো এইফালে আৰু এইফালে আছে চাইকেল চাব পাৰে ভাই ব'ল অ' ভাই ব'ল তো লেটছ গো চাইকেলে থাকিব আৰু চাইকেল সিহঁতে কি কৰে কৰিব আৰু ৰাতিপুৱা আৰু ভালকৈ চাইকেল পাই গ'লে হ'ল আৰু চাব পাৰে চাইজ গুৱাহাটী অ' ভাই চাওক এইফালে গুৱাহাটী এতিয়া আমি যাব লাগিব খোজকাঢ়ি আৰু ভাইৰ লগত আৰু চাইকেলবোৰ থাকিব ইয়াতে লোডিং কৰিব তো লেটছ গো গাইছ আগে চলতে চাইকেল ৱাইকেল জমা দি কেনে আহি গ'লোঁ এতিয়া ৰুমত আৰু কিবা কিবি আছে খাবলৈ অ' ভাই কি আছে চব ক'ত মাৰি দিলে এইফালে গাইছ চাব পাৰে এইফালে আছে পূৰা গেং আমাৰ लाइक करना তো গাইছ এতিয়া ভিডিঅ'টো কৰোঁ আজি হৈছে গুৱাহাটী ফাৰ্ষ্ট ডে কালি হ'ব গুৱাহাটীৰ পৰা ডিমা হাছাও ছেকেণ্ড ডে
তো আই হোপ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা ভুল হৈছে তো কমেণ্ট কৰি গাইজ কওক শুধৰণি দিবলৈ চেষ্টা কৰিম তো চলো আজিৰ কাৰণে বাই বাই চিউ এতিয়া খাই বৈ আহিলোঁ আৰাম কৰোঁ এতিয়া বিচনাত লেটছ গ'